জীৱনত সকলোৱে ভগৱানৰ পৰা এটা আশীৰ্বাদ বিচাৰিব লাগে যাতে পৃথিৱীত মা দেউতা বিহনে কোনো ঘৰ নাথাকে আৰু কোনো মা দেউতা যাতে বৃদ্ধাশ্ৰমত নাথাকে। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেনেহ'লে বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। ৰিংকুৱে পুৱাৰে পৰা পঢ়া টেবুলত বহি আছে। মাজে মাজে তাৰ মাক দেউতাকে আহি সি কি কৰি আছে চাই যায়হি। মাজে মাজে দেউতাকে তাক কয়, ৰাতিপুৱাৰ পৰা যে পঢ়া টেবুলত বহি আছ, কিন্তু পঢ়াৰ এটাও শব্দ শুনা নাই। কি কৰি আছ তইহে জানো আৰু দেই। ৰিংকুৱে দেউতাকৰ কথা শুনি উত্তৰ দিলে, দেউতা, মই ছবি আঁকি আছোঁ। ৰিংকুৰ কথা শুনি দেউতাকে ক'লে, ঠিক আছে দে, দেখিলেহে জানিম কি ছবি আঁকিছ। কথাষাৰ কৈ দেউতাক ৰুমটোৰ পৰা ওলাই গ'ল। ৰিংকুৱে পুনৰ ছবি অঁকাত ব্যস্ত হৈ পৰিল। কিছু সময়ৰ পাছত ৰিংকুৰ মোমায়েক এজন সিহঁতৰ ঘৰলৈ আহিল। দেউতাকে মোমায়েকক ৰিংকুৱে পঢ়ি থকা ৰুমটোতে বহিবলৈ দি কথা পাতিবলৈ ধৰিলে। কিছু সময়ৰ পাছত মোমায়েকে ৰিংকুৰ লগত কথা পাতিব ধৰিলে। ৰিংকুৱেও মোমায়েকৰ লগত কথা পাতিলে। এটা সময়ত ৰিংকুৰ মাকে চাহ জলপান লৈ আহি মোমায়েকৰ লগতে ৰিংকুকো খাবলৈ দিলে। জলপান খাই থকাৰ সময়তে মোমায়েকক ৰিংকুৱে ক'লে, মামা, তুমি মই অঁকা ছবিবোৰ চাবানে? মোমায়েকে উত্তৰ দিলে, অঁ চাম চাম, কিয় নাচাম। তুমি বহুত ধুনীয়া ছবি আঁকা বুলি তোমাৰ মায়ে কৈছে নহয় মোক। জলপান খাই উঠি তোমাৰ ছবিবোৰ চাম দিয়া। এতিয়া সোনকালে জলপানখিনি খাই লোৱা। মোমায়েকৰ লগতে ৰিংকুৱে খৰধৰকৈ জলপান খাই উঠিল। জলপান খাই ৰিংকুৱে মোমায়েকক তাৰ ছবিসমূহ দেখাবলৈ মাতিব ধৰিলে। ৰিংকুৰ মাকে তাক ক'লে, তুমি অলপ সময় ধৈৰ্য ধৰাচোন, মামাৰ লগত মই কথা এটা পাতি আছোঁ। কথা পাতি হ'লেই মামাই তোমাৰ ছবিসমূহ চাব। ৰিংকুৱে মাকৰ কথা নুশুনি আমনি কৰি থকাৰ বাবে ৰিংকুৰ দেউতাকে ক'লে, ৰিংকু অলপ ৰ'বাচোন, মামাই মাৰ লগত কথা পাতি আছে। তুমি নহ'লে এটা কাম কৰা, ছবিবোৰ আনি মামাক ইয়াতে দিয়া। মামাই আমাৰ লগত কথা পাতি পাতি ছবিসমূহ চাব। কথাষাৰ শুনি ৰিংকুৱে গৈ ছবিসমূহ আনি মোমায়েকৰ হাতত দি। মোমায়েকে এফালৰ পৰা ছবিসমূহ চাই ৰিংকুক ক'লে, ধুনু, তুমি ধুনীয়া ছবি আঁকিছা। অকল ছবি আঁকিলেই নহ'ব, ভালদৰে পঢ়া শুনা কৰিব লাগিব, বুজিছা। তেতিয়াহে ছবিত থকা ঘৰসমূহৰ নিচিনাকৈ ধুনীয়াকৈ এটা ঘৰ বনাব পাৰিবা। আৰু সেই ঘৰটোত তুমি, মা আৰু পাপা সুন্দৰকৈ থাকিব পাৰিবা। কথাষাৰ শুনি ৰিংকুৱে মোমায়েকক উত্তৰ দিলে, মামা, তুমিও যে কথা কোৱা আৰু। মই ডাঙৰ হৈ ঘৰ বনোৱালৈকে দেখোন মা পাপা বুঢ়া হৈ যাব। আৰু বুঢ়া হ'লে মানুহবোৰ ঘৰত নাথাকে নহয়, বৃদ্ধাশ্ৰমতহে থাকে। কিয়, তুমি পাহৰিলা নেকি? আমাৰ ককা আইতাহঁতক যেনেকৈ তোমালোকে বৃদ্ধাশ্ৰমত বুঢ়া হোৱাৰ কাৰণে থৈ আহিছা। কথাষাৰ শুনি ৰিংকুৰ মাক দেউতাকে মোমায়েকৰ মুখৰ ফালে চাই ৰ'ল। ৰিংকুৱে মোমায়েকৰ হাতৰ পৰা ছবিসমূহ লৈ পঢ়াৰ টেবুলত বহিল। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই থাকে। বন্ধুসকল, আপোনালোকৰ হাততো যদি এনে কিছু কাহিনী আছে তেনেহ'লে মোলৈ পঠাব পাৰে। মোৰ ইমেইল ID আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।